ঢেকীয়াখোৱাত বিয়া খাই কেনেকুৱা লাগিছে? মজা, টেষ্টিয়ে বেলেগ। টেষ্টিয়ে বেলেগ। কিয় টেষ্টি? এচি ৰুমত থাকিব পাইছোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজিটো হৈছে আমাৰ হোম টুৰ। তো আমাৰ বেক চাইডে দেখিবলৈ পাই আছে আমাৰ হাফৱাল ঘৰ। তো দেখুৱাম আমি সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, ঘৰতে বেল আইকন প্ৰেছ কৰিব। আমাৰ ভিডিঅ' আপোনালোকে সদায় দেখিবলৈ পাই থাকিব। ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ব্লগ কি জলকীয়া অঁ আৰু এইজোপা আম গছ, লাই লাই গছ। অঁ তো গাইছ কোনোটো বৰ চেন মজা একদম মালদৈ আম ন। মালদৈ আম আপোনালোকে চিনি পাই নাপায় নাজানো, কিন্তু আমি চিনি পাওঁ মালদৈ আম। কোনোটো তাত মজা লাগে পাৰে। দেখিছে ন এখন ৱালৰ সিপাৰে আমি যাম। মিৰমা নামটো ভালকৈ নাজানো, আকৌ সুধিবলগীয়া আছে। এই ভাল মিৰমা গছ ইয়াতে মানে ৰুই থৈছোঁ ধুনীয়াকৈ। বাহ ক'ত দিছা তুমি? ক'ত দিছা? আম নহয় এজোপা, এজোপা হামচং টেঙা। হামচং টেঙা বিৰাট টেঙা। অঁ চুন্নু এইটো কি? বগৰী। এইটো হ'ল বগৰী টেঙা আৰু ওপৰতে আছে এয়া তামোল। এইটো একদম পূৰা বেয়া তামোল, তথাপিও শুকুৱাত আছে, খাবলৈ ভাল। এই বগৰী টেঙা আপোনাৰ খাই চাব, বিৰাট মিঠা আৰু বিৰাট টেঙা। আজি মই দেখুৱাব লৈছোঁ আমাৰ ঘৰখন। তো আমাৰ ঘৰখন অলপ এ চি থাকে, এইফালে এ চি আছে, এইফালেও এ চি আছে, চবফালে এ চি। কোনো কাৰেণ্টৰ ব্যৱস্থা মানে কোনো দৰকাৰ নাই আমাৰ। তাৰপিছত প্ৰথম দেখোঁ আমাৰ চোন এইজনী আমাৰ বৰ লাজুকী। তই কিয় কৈ যাবচোন। তো আমাৰ ঘৰৰ পৰিৱেশটো এইটো হ'ল। তো ধুনীয়াকৈ দেখুৱাই দিছোঁ। তো গাইছ আমাৰ ঘৰখন হ'ল এইখন। তো আজি এবছৰ হৈ গ'ল, এবছৰ ধৰি এনেকৈয়ে পৰি আছে, মানে কোনো খা খবৰ নাই। বহুত অসুবিধা আছে, তথাপিও আছোঁ আৰু যেনে তেনে তাক মানে ভঙা চিঙা ঘৰৰ মাজত। তো কিবা কবি আমাৰ ঘৰত থাকি কেনেকুৱা লাগে? ঘৰটো ভালে লাগে, গৰম দিন যে হাৱা আহি থাকে চবফালে। পুৰা এ চি ফিটিং। মজা টোপনি আহে। আজি মজা টোপনি আহে। ভয় ভয়কৈ শুওঁ আৰু আপোনালোকে আহিলেও এইটো মজা লগা পাব, একদম পূৰা এ চি ৰুম, চবফালে পূৰা ফিটিং এ চি। মেকুৰী চেকুৰীবিলাকো আমাৰ সৰকি আহে, নিগনি যোৱা পাত আছে, মেকুৰী যোৱা পাত আছে। এইটো দেখিবলৈ পাইছে আপোনালোকে, এইটো মেকুৰী যোৱা পাত, নিগনি অহা পাত। চৰাই আহে। আমাৰ ঘৰত আহি কেনেকুৱা লাগে? বেয়া লাগে। আৰু এটা বস্তু আছে মজা লগা বস্তু, যিটো বস্তু মই লৈ আছোঁ একদম তামিলনাডু পৰা। এইটো চাহ পাব লাগে। তো এনেকৈ চপাই দিব পাৰি আৰু এনেকৈ লাহে কৰি এৰি দিব পাৰি। যদি চাই ভাল লাগে প্লিজ কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিছে। দেখিবলৈ কি মজা লাগে। তো ভিডিঅ' চিডিঅ' বনালে মানে আমাৰ একদম ডাইৰেক্ট সিপাৰে দেখা পাই যায়, কি ধুনীয়াকৈ দেখা পায়। চাওক আমাৰ পৰিৱেশটো, বাহিৰৰ পৰিৱেশটো দেখা পায় ধুনীয়াকৈ। এইবোৰ চব আমাৰ এ চি আৰু বিনামূলীয়া এ চি। আৰু চাওক পূৰা বিনামূলীয়া এ চি। তো গাইছ ৰাতি ইমান ধুনীয়া বতাহ আহে বিনা এ চি ল'বলৈ, আপোনাৰ এনেকুৱা ধুনীয়া টোপনি আহিব। আৰু লগতে এটা অফাৰ আছে, মহ আৰু মহে কি ধুনীয়া ধুনীয়া গীত গাইহি, টোপনি ইমান ধুনীয়া টোপনি আহে একদম ৰাতিপুৱাহে ভাল পাওঁ আৰু একেবাৰে। তো গাইছ দেখিবলৈ গ'লে আমাৰ বিনামূলীয়া এ চিৰ ঘৰ। তো আৰু এটা বস্তু দেখুৱাই দিছোঁ। কথা কিমান দিন হৈ গ'ল? এবছৰ বেছি হৈ গ'ল। এনেকৈ থাকিবলগীয়া আছে ন? বৰষুণ দিনত কেনেকৈ থাকিব? বৰষুণ দিনত টিং ফুটা টিং আছে ন, এইবিলাক ফুটা ফুটা টিং দেখিবলৈ পাই একদম পূৰা আকাশ ৰাতিপুৱা তৰা দেখা পাব। তৰা দেখা পাব। এয়া এইখিনিতো পুৰা খাটাং চোৱা পাতিব লাগিব। এইখিনি জেগাত খাটাং চোৱা পাতিব লাগিব। থাকিব লাগিব জীৱন। তাৰপিছত একো নাই ন, হাফ পোৱালে হৈ থাকিব আৰু। আপোনালোকে ভিডিঅ'টো চাই পেলাই অকণ সহায় কৰিব আৰু। আৰু এটা বস্তু দেখুৱাব, যিহেতু যোৱাকালি বনাইছোঁ আৰু আপোনালোকক দেখুৱাই দিছোঁ। বস্তুটো হ'ল পাকঘৰ। তো একদম বাটৰ মুখতে দৰ্জাৰ মুখতে বনাবলগীয়া আছে। এইটো এনেকৈ আহি এইটো পাকঘৰ পায়। পাকঘৰত এইটো চৌকাটো নতুনকৈ বনাই লৈছোঁ ধুনীয়াকৈ। তো ইয়াতে আমি ৰন্ধা বন্ধা কৰি খাই আছোঁ যেনে তেনে। তো এইটোৱে হ'ল আমাৰ চৌকা। তো গাইছ
আৰু এটা বিশেষ বস্তু দেখাবলগীয়া যিটো বস্তু এতিয়া যিহেতু বহাগ পালেহি তো বহাগৰ ওচৰৰ বস্তু কি আপোনালোকে জানেই তো চাওক লাইটটো আধা মৰা লাইটটো আধা মৰা লাইট আন্ধা হৈ আহি আছে একো নহ'লে নহ'ব ন হয় নহয় তো এতিয়া পুৰণা লাইট কিন্তু নতুন লাইট কাম নাই পুৰণা লাইট লগাম এতিয়া পাৱাৰ কেনেকুৱা তাৰি আই দেখি যায় ধুনীয়া ন শুনো হা দুখীয়া ঘৰত বিয়া খাই কেনেকুৱা লাগিছে মজা টেষ্টিয়ে বেলেগ টেষ্টিয়ে বেলেগ এচি ৰুমত থাকিব পাইছোঁ যে আন এচি থাকে যদি আহিব এদিনমান ফুৰিবলৈ ভাত চাত অলপ খাই যাব আমাৰ এ চি বিনামূলীয়া এ চি মই ইনভাইট কৰিছোঁ মোৰ চাই যাব এচি ৰুমত থাকি তাৰপিছত আকৌ হেৰি ক'ত আছে ন আপুনি ক'ত যোৱা হাউ আছে ন তোমাৰ হাউ আছে তো গাইছ আজি ভিডিঅ'টো ইমানে আৰু লগ পাম নেক্সট ভিডিঅ'ত আৰু নতুন ভিডিঅ' সৈতে তো বাই বাই যদি চেনেলটো নতুন গাইছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু আগুৱাই যাবলৈ প্ৰেৰণা দিব তো ধন্যবাদ